উপযুক্ত প্রার্থীকেই প্রার্থিত্ব প্রদানের আশা। পর্যবেক্ষক রমেন্দ্র নারায়ণ কলিতাৰ মন্তব্য। দৰঙৰ খাৰুপিটিয়াত অগপৰ নিৰ্বাচনী পৰ্যবেক্ষক। আজি নিশা ঘোষণা হ'ব পাৰে দলগাঁও সমষ্টিৰ অগপৰ প্ৰাৰ্থী। 4জনীয়া প্ৰাৰ্থী দাবীদাৰৰ তালিকাৰ ওপৰত সমষ্টিবাহী কৰ্মীৰ মতামত গ্ৰহণ পৰ্যবেক্ষক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ। আজি সমষ্টিটোৰ খাৰুপিটিয়া টাউনৰ টাইগাৰ ক্লাব প্ৰেক্ষাগৃহত সমষ্টিবাহী অগপ আৰু বিজেপি মিত্ৰজোঁটৰ নেতা কৰ্মীসকলৰ লগতে প্ৰাৰ্থী দাবীদাৰসকলৰ উপস্থিতিত পৰ্যবেক্ষকজনে প্ৰাৰ্থিত্ব প্ৰদানৰ ওপৰত বৃহৎভাৱে পৰ্যালোচনা কৰে। বিশেষ সূত্ৰে জানিব পৰা মতে প্ৰাৰ্থিত্ব দাবীদাৰত থকা প্ৰবল দাবীদাৰ তালিকাত থকা মকছুদুৰ ৰহমান মাদানী, মোস্তফা জামান আব্বাছ, হবিবুৰ ৰহমান আৰু মিনাৰা বেগমৰ ভিতৰত চৰ্চিত প্ৰাৰ্থী আছিল মোস্তফা জামান আব্বাছ। দলীয় হাইকমাণ্ডে নিশাৰ ভিতৰতে পৰ্যবেক্ষকৰ ৰিপৰ্ট চাই কাক প্ৰাৰ্থিত্ব দিয়ে সেইটো নিশাৰ ভিতৰতে পোহৰলৈ আহিব। আমি বিশেষভাৱে আমাৰ যিটো বিধানসভাৰ নিৰ্বাচন আহি আছে এই বিধানসভাৰ নিৰ্বাচন সম্পৰ্কত আমি বিশেষভাৱে আজি আমাৰ যিহেতু দলগাঁও সমষ্টিটো আমাৰ মিত্ৰজোঁটৰ বিশেষকৈ অগপ দলক এই সমষ্টিটো প্ৰদান কৰা হৈছে। গতিকে আমি দলগাঁও সমষ্টিৰ পৰা এগৰাকী উপযুক্ত প্ৰাৰ্থী কাক দিলে বিশেষভাৱে এইবাৰ নিৰ্বাচনত আমাৰ দলগাঁও সমষ্টিৰ পৰা জয়যুক্ত হ'ব পাৰে তাৰ বাবে মই বিশেষভাৱে আমাৰ দলগাঁৱৰ অসম গণ পৰিষদ দলৰ যিটো বিধান পৰিষদ আছে ভাতৃভক্তি সংগঠন তাৰ লগতে বিজেপিৰ বিভিন্ন স্তৰৰ নেতৃত্বৰ লগতো আজি আলোচনা কৰা হৈছে আৰু সেই আলোচনা মৰ্মে নিশ্চয় এই সমষ্টিত এগৰাকী উপযুক্ত প্ৰাৰ্থী প্ৰদান কৰা হ'ব। দেৰি হোৱা নাই, এতিয়াও সময় আছে কাৰণ সকলোৱে প্ৰস্তুতি চলাইয়ে আছে। এতিয়া আমি এইকেইজনৰ মাজৰ পৰাই এগৰাকীক আমি আজি ৰাতিৰ ভিতৰতে মনোনীত কৰি আমি আনুষ্ঠানিকভাৱে গঢ়াম। এতিয়া মনতে থিৰাং কৰি থৈ দিছোঁ। এতিয়া মইতো সেইটো ডিচিশ্যন দিব নোৱাৰোঁ। গোটেই আমাৰ যিখিনি বিজেপিৰ নেতৃবৃন্দ, আমাৰ অগপৰ নেতৃবৃন্দ, লগতে আমাৰ বিভিন্ন যিখিনি মিত্ৰজোঁটৰ আমাৰ অংশীদাৰ আছে সকলোৰে লগত আলোচনা কৰি গোটেই প্ৰতিবেদনখন মই সভাপতিৰ হাতত দাখিল কৰিম আৰু সভাপতিয়ে এই সম্পৰ্কত সিদ্ধান্ত ল'ব। না, এতিয়ালৈকে এই বিষয়ত কোনো চিন্তা চৰ্চা কৰা নাই আৰু আমি নিশ্চয় এই সম্পৰ্কত আজি আমাৰ দৰং জিলা আমাৰ যিটো গণ পৰিষদৰ নেতৃবৃন্দ আছে তেওঁলোকে এটা ইতিমধ্যে এই ক্ষেত্ৰত এটা পৰামৰ্শ দিছে। মই সেই পৰামৰ্শ আমাৰ সভাপতিক মই জনাম।